গাইজ আজি আমি যাম ডিম্পু বৰুৱাৰ ঘৰত জাষ্ট ঘৰৰ পৰা ওলালোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক আজি ডিম্পু বৰুৱাক লগ ধৰিম যিসকলে ডিম্পু বৰুৱাক লগ ধৰিব বিচাৰে সেইসকলৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ যাই আছে গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক এই ভিডিঅ'টোত দেখুওৱা হ'ব ক'ৰ পৰা কেনেকৈ ডিম্পু বৰুৱাৰ ঘৰলৈ যাব লাগে কোনটো ঠাইৰ পৰা গাড়ীত উঠিব লাগে কি কৰিব লাগে সকলো এই ভিডিঅ'টোত দিয়া আছে গতিকে অকণো স্কিপ নকৰাকৈ চাই থাকিব নহ'লে ডিম্পু বৰুৱাৰ লগত লগ কৰিব নোৱাৰিব এতিয়া আহি পালোঁ আমি ৰামপুৰ ইয়াৰ পৰা নলবাৰীত যাব লাগিব এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু এই ব্লগটো ডিম্পু বৰুৱাৰ সৈতে আৰু এইটোৰ দুটা পাৰ্ট থাকিব প্লিজ ছাবস্ক্ৰাইব কৰি দিবা কি কৰোঁ এতিয়া অলপ ATM-ৰ পৰা পইচা উঠাম চক বজাৰ আপোনালোকে য'ৰ পৰা নাহক এটা কাম কৰিবা আপোনালোকে নলবাৰীৰ পৰা চক বজাৰৰ গাড়ীত উঠিব লাগিব চক বজাৰৰ গাড়ীত উঠিলে আপোনালোকক চক বজাৰত নমাই দিব আৰু ইয়াত প্ৰচেছন চলি আছে সেইকাৰণে আমাৰ যোৱাত অলপ পলম হৈ আছে ডিম্পু বৰুৱাৰ ঘৰ বিচাৰি পাইছোঁ চক বজাৰৰ পৰা আৰু ভিতৰ ফালে ইফালে যাব লাগে পিলপিলিত উঠিছোঁ যাই আছোঁ এইখনেই হ'ল চক বজাৰ এতিয়া আমি সুধিম ডিম্পু বৰুৱাক ক'ত পোৱা যাব তাৰ ঘৰ ক'ত সেইটো আমি সুধিম এটা কাম কৰা এই ৰাস্তাটো চক বজাৰৰ পৰা দক্ষিণ ফালে যিখন ৰাস্তা আছে সেই ৰাস্তাৰ ফালে যাব লাগে এতিয়া আমি খোজকাঢ়ি যাই আছোঁ চাওক এইখন ৰাস্তাৰে যাব লাগে ডিম্পু বৰুৱাৰ ঘৰত সেয়া দেখা যাই আছে অলপ অলপ সৰু সৰু ডিম্পু বৰুৱাৰ ঘৰটো এইটো ৰাস্তাৰে যাব লাগিব চাওঁ আমি ভিতৰলৈ যাওঁ এতিয়া ডিম্পু বৰুৱাৰ ঘৰত ৰাস্তা মানে বহুত বেয়া ভিতৰৰ ৰাস্তা না সেইকাৰণে অলপ খোজকাঢ়ি যাব লগা হৈছে ৰাস্তাটো বহুত বেয়া আপোনালোকে আহিলে ডিম্পু বৰুৱাৰ লগত এই কৰ্ণাৰটো পাৰ হ'লে ডিম্পুৰ লগত দেখা কৰিব পাৰিম কিন্তু মই এতিয়া বহুত নাৰ্ভাছ হৈ আছোঁ মানে এজন চেলিব্ৰিটিৰ লগত দেখা কৰিম মানে নাৰ্ভাছটো হমেই ন বহুত নাৰ্ভাছ হৈছোঁ মই ভয়ো খাইছোঁ মানে কিবা ক'বও নোৱাৰোঁ গেটটো দেখা যাই আছে এতিয়া আমি ভিতৰত সোমাম আপোনালোকে চাওক আৰু ইয়াত মন্দিৰো আছে এই গেটখন চিনা লাগছে না এইয়া মন্দিৰখন চাওক আৰু এইটোৱেই হ'ল ডিম্পু বৰুৱাহঁতৰ ঘৰ এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম চাওঁ ডিম্পু বৰুৱা ঘৰত আছে না নাই মানে কোনো কল চল কৰা নাইতো এনে আহিছোঁ দেখা কৰিব চাওঁ এতিয়া যদি তাক পাওঁ মানে ভালে লাগিব অ' মাই গড বাহিৰত চিচি কেমেৰা আছে দেখোন আমি যাওঁ এতিয়া চাওঁ ভিতৰত ডিম্পু দাই আছে না নাই বহুত নাৰ্ভাছ হৈ আছোঁ কথা ক'ব পাৰিম না নাই চাওঁ আহি কিনে কেইটামান ফটো উঠিলোঁ আৰু কি কৰিম আৰু এয়া সুৰজ হুছেইন বহুত বেছি ভাল লাগিল লগ পাই সুৰজৰ ঘৰ বৰপেটাত আৰু ময়ো বৰপেটা যাম বুলি ভাবি আছোঁ কিন্তু আজি যোৱা নহ'ব বাৰু পিছত কেতিয়াবা নিশ্চয় যাম সুৰজক লগ পাই বহুত ভাল লাগিল আৰু ঘৰৰ পৰা আহোঁতে ৰাতি হৈ গ'ল এতিয়া আমি আছোঁ নৈলে ভিতা গাড়ী বনাই যাই আছোঁ আৰু গাইজ বহুত কষ্ট হৈছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব